Namaskar, welcome to my channel. Ahoksun আজি মই Sitol মাছৰ কালিয়া বনাব লৈছো চাওক এখিনি লৈ লৈছো মাছখিনি ধুনিয়াকৈ নিমখ হালধি সানি ললো লৈ পেলাই ফ্ৰাই কৰি আছো আৰু আপোনালোকে জানে যে জুল বনাবৰ কাৰণে মাছটো বহুত বেছি ফ্ৰাই কৰিব নালাগে গতিকে মই 3 পিস কে অলপ মাছটো ফ্ৰাই কৰি লওঁ আৰু ইয়াতে মোক এই আদা নহৰু পিয়াজ কেঁচা জলকীয়া হেগেটা মই ৰেডি কৰি থৈ দিছো মিক্সিত মাৰি ল'ব লাগিব আৰু এফালে বিলাহিও লৈ লৈছো দুটা কাটি পেলাই এখিনি মাছখিনি প্ৰথমখিনি হৈ গল আকৌ দি যাম সেকেন্ডখিনি এনেদৰে মই মাছখিনি প্ৰথমতে ভাজি লম আৰু কলঠিখিনিহে জুলত দিম বাকিখিনিও ফ্ৰাই কৰি থৈ দিম আৰু কাৰণ চিতল মাছৰ বহুত কাইট থাকে গদাবিলাকত এখিনি হৈ গল মোৰ ভজা এইটা তেলত ইলাচি দিছো দালচেনি দিছো শুকান জলকীয়া আৰু তেজপাত ভালদৰে লৰাই দিব পুৰি যাব নিদিব খালি আৰু এইখিনি পেষ্টটো আদা নহৰু কেঁচা জলকীয়া এইখিনি পেষ্টটো ভালদৰে ফ্ৰাই কৰিব লাগিব 2 মিনিট সময় ভাজিম যিকোনো মছলা গুণটো যোৱালৈকে ফ্ৰাই কৰিব লাগে গতিকে এইখিনি গ্যাসটো মিডিয়াম ফ্লেমত দি পেলাই ভালদৰে ভাজি লম এয়া পানীটো যেতিয়া গল এইখিনি শুকান গুৰি মছলা দিছো জলকীয়া গুৰি ধনিয়া গুৰি আৰু জিৰা গুৰি আৰু হালধি দি দিছো যিমানটো জুল বনাব তেনেকুৱা ধৰণে মছলা দিব খুব বেছি মছলা হলে ভাল নালাগে খাবলৈ এটা আন্দাজ কৰি পেলাই মছলাখিনি দিব ভালদৰে ভাজি লম আৰু এতিয়া বিলাহী পেষ্টটো দি দিম মাছৰ কালিয়াটো খাবলৈ খুবেই ভাল লাগে খালি মছলাখিনি জুখমতে হ'ব লাগে তেতিয়া খুব টেষ্টি হয় আৰু বহুত বেছি মছলা হৈ গলেও জুলটো খাবলৈ বেয়া হয় সেইকাৰণে বস্তুখিনি অলপ আন্দাজ কৰি দিব লাগিব এয়া সব দৈ দি দিছো 2 চামুচ ডাঙৰ চামুচ দি 2 চামুচ ফ্ৰিজত থোৱা নহয় ৰুম টেম্পাৰেচাৰত আছে আৰু এইখিনি অকমান মিলিবৰ কাৰণে ব্যালেন্স হ'বৰ কাৰণে অকমান চেনি দিছো আৰু নিমখ দি দিব আন্দাজ কৰি এতিয়া এইখিনি মছলাও বিলাহীটো ভালদৰে ইয়াৰ কেঁচা গুণটো যোৱালৈকে ভাজিব লাগিব গতিকে ইয়াৰ পানীখিনি শুকোৱালৈকে ভাজি ল'ব প্ৰায় 2 মিনিট সময় মানে লাগি যায় মছলাটো ভাজিবৰ কাৰণে এইখিনিও তেনেকৈ ভাজি ল'ব লাগিব যেতিয়ালৈকে বিলাহী পানীখিনি শুকাই নাযায় তেতিয়ালৈকে ভাজি ল'ব ভালদৰে প্ৰায় শুকাই গৈছে সব এতিয়া পানী দি দিম পানী অকমান কুহুমীয়া পানী দিব আৰু বহুত বেছি জুলো নকৰিব মাছৰ কালিয়াটো বহুত বেছি জুল নহয় আৰু ইয়াৰ মছলাটো ভালদৰে সিজাৰ পাছত আৰু বেছি দেৰি কাম নাথাকে এইখিনি খুব ভালদৰে উতলিব লাগিব আৰু উতলাৰ পিছতে মাছখিনি দি দিব আৰু মাছখিনি দিয়াৰ পাছত 5 মিনিট সময় মাছখিনি দিয়াৰ পাছত গ্যাসটো পুৰা বহাই দিব 5 মিনিট সময় উতলিব আৰু তাৰ পিছত আমাৰ মাছৰ কালিয়া ৰেডি হৈ যাব এয়া চাওক হৈ গল